বহুত বন্ধুসকল আমি আহি শৰাইঘাট পালোহি গতিকে সোনকালে তথা সময়ত বিহু গীতত বিহু নাচ প্ৰতিযোগিতা আৰম্ভ কৰিলেহে আমি 6:30 বজাৰ আগত আটাইকেইগৰাকী প্ৰতিযোগী বিহু নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ দিব পাৰিম। গতিকে সকলো অংশগ্ৰহণকাৰী প্ৰতিযোগী আমি শৰাইঘাট পৰিৱেশ যোৱাকালি হৈ যোৱা ধৰণে আপোনালোকে আগন্তুক দিনটো যোৱাকালি হৈ গ'ল বিহু আশীৰ্বাদ কৰিব সকলোৱে। আৰু এয়া ৰাস মন্দিৰ ট্ৰেইন লাইনৰ ইপাৰে সিফালে আছে গাঁৱলীয়া কেফ আৰু এইফালে আমাৰ ৰেইনবো কিটচেন। বলক আপোনালোকক ভিতৰখন দেখাওঁ। এয়া আৰম্ভ কৰিছোঁ আমি লাহে লাহে। আপোনালোকৰ মৰমে